নমস্কাৰ, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে মই আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই লৈ আহিছোঁ আন এবিধ ৰেচিপিৰ ভিডিঅ'। সেয়া হ'ল মাছৰ সৈতে টেঙামৰা শাকৰ টেঙা জোলৰ ৰেচিপি। এনেকৈ বনালে খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। ইয়াৰ বাবে মই টেঙামৰা গছৰ পাত ছিঙি লৈছিলোঁ। শাকখিনি যিহেতু ভাজি লোৱাৰ পিছত যথেষ্ট পৰিমাণে কম হৈ যায়, সেয়েহে অকণমান বেছিকৈ ল'ব লাগে। টেঙামৰা গছৰ পাতক নামনি অসমৰ বিভিন্ন ঠাইত মেষ্টা টেঙাৰ পাত বুলিও জনা যায়। এয়া মোৰ ছিঙি লোৱা হৈ গ'ল। বহুত সংখ্যক লোকে টেঙামৰা শাক চিনি পায় যদিও কিছুসংখ্যক লোকে টেঙামৰা শাক চিনি নাপায়, সেয়েহে মই ইয়াক ভালদৰে দেখুৱাই দিছোঁ। এইটোৱে হ'ল টেঙামৰা শাক, যাক নামনি অসমৰ বিভিন্ন ঠাইত মেষ্টা টেঙা বুলিও কোৱা হয়। এতিয়া পাতৰ এই যে ঠাৰিডাল দেখিছে, এডাল ছিঙি ল'ব লাগিব। এনেদৰে পাতৰ পৰা ঠাৰিডাল ছিঙি ল'ব লাগিব আৰু গোটেই পাতখিনিৰ পৰা এনেকৈ ঠাৰিখিনি ছিঙি লোৱা হৈছে। তাৰপিছত ভালদৰে ধুই লোৱা হৈছে। এতিয়া এইখিনি ডাঙৰ ডাঙৰকৈ কাটি ল'ব লাগিব। আজি ধুই কাটি লোৱালৈহে মই কৰিছোঁ, বাকীখিনি মায়ে বনাইছে। আনপিনে 2 চামুচ চাউল এটা বাতিত পানীৰে সৈতে তিয়াই ৰখা হৈছে। আনপিনে মাছখিনিও ভাজি লোৱা হৈছে। ইয়াত যদিও বহুত মাছ দেখিছে, কিন্তু মই ইয়াৰে 3 টুকুৰা মাছহে ব্যৱহাৰ কৰিছোঁ, যিহেতু আজি শাকৰ জোলখন অকল 3 জনৰ বাবেহে বনোৱা হৈছে, কাৰণ আমাৰ ঘৰত মাছ খোৱা মানুহৰ সংখ্যা খুবেই কম। আনপিনে এটা কেৰাহীত মাছ ভাজি ৰৈ যোৱা তেলখিনি গৰম কৰি লোৱা হৈছে। তাৰপিছত তেলখিনিত অকণমান কাটি লোৱা পিঁয়াজ আৰু অকণমান গোটা সৰিয়হ দি দিয়া হৈছে। এতিয়া এইখিনি কিছু সময়ৰ বাবে ভাজিব লাগিব। তাৰপিছত ইয়াতে কাটি ৰখা শাকখিনি দি দিব লাগিব। এনেকৈ বনালে খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত শাকখিনি ভালদৰে লৰাই দিয়া হৈছে। এয়া চাওক, শাকখিনি বহুত পৰিমাণে কমি আহিছে, সেয়েহে শাকৰ পৰিমাণটো বেছিকৈ ল'ব। তাৰপিছত ইয়াতে পৰিমাণ অনুযায়ী হালধি গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি দিব লাগিব। তাৰপিছত গোটেইখিনি ভালদৰে অকণমান সময়ৰ বাবে ভাজি ল'ব লাগিব। কিছু সময়ৰ পিছত ইয়াতে পৰিমাণ অনুযায়ী পানী দিয়া হৈছে। পানীৰ পৰিমাণটো অকণমান বেছিকৈ দিব, কাৰণ পিছত জোলখন এনেও থপথপীয়া হয়। তিয়াই থোৱা চাউলখিনি অকণমান নহৰু আৰু অকণমান জলকীয়াৰ সৈতে পেষ্ট বনাই লোৱা হৈছে। তাৰপিছত ইয়াতে অকণমান পানী মিহলি কৰি লোৱা হৈছে। মন কৰিব যাতে চাউলৰ পৰিমাণটো কমকৈ দিয়ে, বেছিকৈ দিলে খাবলৈ ভাল নালাগিব, কিন্তু কমকৈ দিলে খাবলৈ বহুত বেছি টেষ্টি হয়। ইতিমধ্যে আমাৰ জোলখনো উতলি উঠিছে। এতিয়া ইয়াতে বনাই ৰখা পেষ্টখিনি দি দিব লাগিব। তাৰপিছত গোটেইখিনি ভালদৰে লৰাই দিব লাগিব। তাৰপিছত ইয়াতে মাছখিনি দি দিব লাগিব। ইয়াতে অতি কম পৰিমাণৰ মছলা ব্যৱহাৰ কৰা হয় যদিও খাবলৈ বহুত বেছি টেষ্টি হয়। যিহেতু 3 জনৰ বাবেহে বনাইছিলোঁ, সেয়েহে 3 টুকুৰা মাছেই দিয়া হৈছে। আপোনালোকে বেছিকৈ বনালে শাক বেছিকৈ ল'ব, লগতে গোটেইখিনি বস্তুৰে পৰিমাণখিনি বেছিকৈ ল'ব। এতিয়া এইখিনি কিছু সময়ৰ বাবে উতলিবলৈ দিব লাগিব আৰু মাজে মাজে লৰাই থাকিব লাগিব। কিন্তু যদি জোলখন বেছি টুপটুপীয়া হোৱা যেন পায়, তেনেহ'লে আকৌ অকণমান পানী দি বেছি সময়ৰ বাবে উতলাই ল'ব। কিছু সময়ৰ পিছত
আমাৰ জোলখন ৰেডি হৈ যাব আৰু মই বাতি এটাত নমাই ল'ম। এয়া নমাই লোৱা হৈ গ'ল ৰেডি হোৱাত। এয়া খাবলৈ সঁচাকৈয়ে বহুত বেছি টেষ্টি হয়। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।